হেল্ল' এভৰিৱান ৱেলকাম বেক আৰু এইটো ব্লগ হৈছে এটা দিৱালীৰ সকলোকে মোৰ চেনেল আইনাকললৈ স্বাগতম জনাইছোঁ বাৰু গম পাইছোঁ যে ভিডিঅ' দিয়া বহুত বেছি দিন দেৰি হৈ গৈছে কিন্তু হ'ব দিয়ক চাই যাওক আৰু এইয়া দেখিছে আমি পাই গৈছোঁ সি ঘৰ এয়া নহয় আৰু তাৰপৰা ৰকেট এটা লঞ্চ কৰিলে সেইটোকে ভিডিঅ' কৰি থ'লোঁ আৰু এইফালে মোৰ কাজিনটোৱে ফটকা কিনো ফুটাই আছে নাজানো আৰু ভিডিঅ' কৰিছোঁ অলপ ভিতৰত দেখাই দিছোঁ এইফালে দেখিছে পিঁয়াজ কাটি আছে আৰু এয়া ভিতৰত আমাৰ নিচা আৰু মামাই বনাই আছে ম'ম' আমি আজি ম'ম' ডিনাৰ কৰিম আমাৰ এনাহঁতৰ ঘৰত এনাই মানে মোৰ মাহঁতৰ ঘৰত মাৰ আৰু এইফালে দেখিছে মাংস বইল কৰি থোৱা আছে আৰু এইফালে মোৰ এনাই সেয়া মোৰ পাপা আৰু এইফালে আপাই পিঁয়াজ কাটি আছে এনাই কৈছে বোলে মোক নুঠা পাপাই আজিকালি বোলে ওচৰত আহিবলৈ ভয় লগা হ'ল এইফালে দেখিছে ফটকা ফুটাই আছে মই ভিডিঅ' কৰি লৈ এইফালে স্কাই শ্বক ক'ৰবাৰ মাৰিছিলে মই ভিডিঅ' কৰি থ'লোঁ আৰু এইকেইটা যে আমনি নালাগে আৰু ফটকা ফুটাই আৰু এইফালে চবেই চাহ খাবলৈ বহি ল'লে পাপৰ আৰু এইয়া কিনো ড্ৰাই ফ্ৰুটছ মই খাই আছোঁ ইমান ভাল লাগিছে খাই পিনে মিঠা চকলেট ভিতৰত সোমাই আছে কিন্তু বাহিৰৰ পৰা ক্ৰাঞ্চি আৰু এইফালে দেখিছে আমাৰ এনাহঁতৰ ঘৰৰ সন্মুখত দিদু দাদা আৰু মাইনা দা ফটকা আনি থৈছিলে তেওঁলোকে বাহিৰলৈ ওলাই আহিছে সিহঁতিতো বহুত ভাল পাইছে আৰু ফটকা পালোঁ বুলি আৰু সেয়াই কিবা এটা ফুটাব ল'লে মই ফিবিডাল লৈছিলোঁ মই জ্বলাওঁগৈ বোলে কিবা এটা ফুটাওঁ বোলে মই বোলো কি ফুটাই আকৌ সেইটোকে আঁতৰি দিছোঁ আৰু এয়া দেখিছে মই শিলখনৰ পিছফালে আহিছোঁ আৰু তাৰপিছত গম পাইছোঁ যে সেইটো কলগছ আছিলে বেকাকৈ দি দিছে আৰু এইফালে আহি গ'লোঁ মই ফিবি জ্বলাবলৈ নাহাঁহিব দেই সৰুকেইডালে বাকী আছিলে আৰু বহুত দেৰি লাগে ফিবিডাল জ্বলিবলৈও এডাল যদি জ্বলি থাকে তাৰপৰা কৰিলে বেলেগ কথা আৰু মই যিমানে জনাওঁ সিহঁতি মই হাতৰ পৰা লৈ গৈ যায় মই কি কৰিম বাৰু কওকচোন সেইডাল হাততো সেইডাল মোৰেই হয় কি কৰিছে আপুনি বাটাৰ মেল্ট কৰিছোঁ আপুনি মই চিকেনটো মেৰিনেট কৰিলোঁ পিঁয়াজ আছে ইয়াত মানধনিয়া আছে জলকীয়া আছে বাটাৰ দিওঁ বাটাৰটো মানে অলপ অইলি হ'ব লাগে তেলটো থাকিলে মানে অলপ মুখত দিলে কমি যাব লাগে এনেকৈ মুখত ল'লোঁ নহয় হুপিলেও যাতে গুচি যায় আপুনি বনাইছে টেষ্ট হেৰি কৰি চাইছোঁ আপুনি পচন্দ হৈ আছে বাৰে কাম এয়া দেখিছে নাই চবত আমাৰ দৰ্শক মুনি আহিছে আজি কি কৰিলে চবতছে ইম্পৰ্টেণ্ট কথা আমাৰ ভাইটি নিচা ম'ম' বনোৱা কিন্তু নামো আছে আকৌ দেই বহুত ধুনীয়া ম'ম' বনায় কিন্তু এতিয়া মাজতে বনোৱা নাই যে সেইবাবে লাহে লাহে বনাইছোঁ আপোনালোকক বাৰু দেখাবলৈ চেষ্টা কৰিম বনাই থাকোঁতে কামটো পিছে টিম ৱৰ্ক হয় আকৌ দেই আৰু এইফালে ভাইটি নিচা পিছফালে চাই দিয়ক ভাইটি নিচা সেই পিছলৈ চাই দিয়ক কি কৰিছে মই আচলতে এই অতিথিটো কিমান কাৰেণ্ট খাই মই চাব আহিছোঁ জোৰ উলিয়াই দিছে পুৰা বায়ে কি কাম লাগিছে চাওঁ জলকীয়া চাটনি বনাব ঘৰতো জলকীয়া ইয়াতো জলকীয়া আপুনি বাচন দিয়া ধুই আছে যোৰহাটৰ পৰা বাচন দিবলৈ অথনিবা হাত পাই পিন্ধি আছে বুলি বহুত বেয়া পায় মই উলিয়াই আছোঁ এইটো বন্ধ হেৰি কৰি দিছোঁ দেই নহ'লে অকণমান ফুটাইছে দেই আৰু এইফালে এতিয়া বম পালে ফুটাবলৈ একো নাই কৰা আপুনি চাওঁ চেফক চেফ মানস কৰক চেফ মানস ইয়াত মই ম'ম' এইটো ভৰাই দিলোঁ চিকেন মছলা অ'কে তাৰপিছত আপুনি মই চেটটো দিম এইটো কৰি এনেকৈ দিম এনেকৈ আকৌ মই এনেকৈ স্পীডটো নাই বৰ্তমান বহুত দিন কৰা নাই যে স্পীড নাই মোৰ কৰিলোঁ এইটো
কি কৰিলা তুমি এফালে বেলিছে চাওক ইয়াত বায়েকে একো নাই কৰা বায়েকে চাই ফুৰিছে চাওঁ আপোনাৰটো চাওঁ একদম গোলাপ ফুল নিচিনা হৈছে চাওঁ আপোনাৰটো হ'ব এইটো খাব পাৰি বেলিছে আপুনি মায়ে এইফালে একো নাই কৰা একো নাই কৰা এনে চাই এনেকে ভাই দিছে মেলি পিনে দিছে চবতছে ডাঙৰ কাম উপায়টো ফুলি ফুলি আছে একদম এয়া আৰু বাহিৰত কি চলি আছে দেখাওঁ কুকুলক এইফালে মোবাইল চাই আছে মোবাইল কথা পাতি আছে বাহিৰত বিশেষ মুং চেং পাক গৈ মই আকৌ পৰা কৈ দিছোঁ অঁ তই টৰ্চ ক'ব কৈছিলি ন আনিবলৈ য়েছ টৰ্চ মোবাইল লৈ লাগিব আজিৰা ভিডিঅ' কৰা নি ভিডিঅ' কৰি আছোঁ এই ৰ তই বুঢ়াটো কি হ'ল ৰ তই মানে কি আছে আইনিং চামথিং চামথিং বুঢ়া বুঢ়া এটা কাজিয়া বুঢ়া কি হ'ল কি কৰিম মই কালি কৰি আছোঁ ভিডিঅ' চবতছে ৱৰ্ষ্ট কাম মই কৰিম মমটো কয় সেই জগা মোক দিম ভণ্টিয়ে কাটিব তো গাড়ী পিনে কোনে কাটিব जो मैं कहां सुन जरा यस क्या बोला कोई नहीं तेरे सी सी मम काट दो खूब भाলো बारी कहां बनो कर दिया জলকীয়া বাবে খুলি দিয়া জলকীয়া বাবে কোন বম ধৰি ভিডিঅ'টো মাৰি ও ইয়া কই ও মুখন বনো কৰা ও দিলো কাঙ্গনা মুখন নহলে ডাঙৰ চকুকিটা বনোৱা চকুকিটা কানটো বন্ধ কৰা এইটো পাগল ঐ এইটো গান ডাঙৰ পুৰা কৰিলি তুই পিছে ডাঙৰ পুৰা আছে ঐ গল আৰু এয়া হে খুছে আওৰা থাকিব আরে বাহ কি থাকিল আৰু এটো গো ঐ এটো কলে গল এটো কৈছো নাই দিদি হি ধূপ লগাইছে বেবি পিপিৰাল দে ধূপ লগাইছে ডাঙৰ ডাল আছো হা কি আছে এটা হয়তো ধূপ লগাইছে বেচাৰ আমি এফালে দীঘলডাল বিচাৰি পাইছো কি কৰে চকৰি কোন ঘৰ এই ৰ তই অকলে এফালে গৈ থাক আমি ফিমেনা বিচাৰি পাবি মাত্ৰ ৰাইছে চাটনি হৈ গ'ল মা চাটনি হ'ল ন আপুনি আঠা মঠি আকৌ মানে তোমাৰ 58টা মান হ'ল আৰু আচ্ছা আজিতো মমো ডিনাৰ ন অঁ বেছি হ'ব লাগিব এইকেইটা হৈ গ'ল না দিবহে আৰু এইখিনি হৈ গৈছে অলৰেডি ধুনীয়া হৈছে বঢ়িয়া এইকেইটা দিবহে চিপকেইটা এতিয়া ভাল হৈছে বাকী ধৰা নাই বস্তুকেইটা মচন দেখা লাগে যা এতিয়া মাইনা মাক যেনে যেনে বাচনৰ ওচৰত দেখা নাই বাচন কি এৰি থৈ গৈছে একদম হোৱা নাই দেই পেলাইছো আৰু এইকেইটা হৈ গৈছে আপোনাকে চাওঁ ভাল হৈছে এতিয়া ৰিজাল্টটো ওলালে বনাই দেখালোৱে আজি যে হেল'ই মেট্ৰিজেছ কথা মোক পিছে আজি যে হেল'ই আৰু আজি হেল'ই আমি বহুত খাব লৈছোঁ ম'ম' আৰু কি হ'ল দাদা কথাটো মোক পিছত বুজাইছোঁ অঁ কি হ'ল কি চাফাই মই কি ফুটালোঁ মোক কোনে বুজাবি নি তই হা তই জলকীয়া বম ফুটাইছোঁ ইটো ফুটাইছোঁ লাষ্টত মোক ফুচালি দিয়া না মই চাফাই নাই মই ক'ব পাৰোঁ কি ক'ব লাগে দলিয়া পাৰোঁ কি বোলে মোৰ লগত প্ৰটেক্ট বুলি মোৰ মোবাইলটো আছে মোৰ নহয় চৰি মোৰ মা য়েছ বস্তু থাকিব মৰাৰ পিছত মোক দেখাই দিবি ভিডিঅ'টো মই টৰ্চ মানুহ নেক্সট ভাবিছোঁ নেকি ৱেইট গ্লিটাৰ নে ধোঁৱা হয় মই কি মিছন বিচাৰিছোঁ নেকি বুঢ়া মানুহটো চব বুঢ়া হ'লেও এই বয়সতে আইঅ কি বিচাৰিছিলোঁ তই ফুটৰ পেকেটবোৰ মই এনেকৈ কৈ থাকিম বিচাৰি পালে পাবি নাপায় নাই মই গ'লোঁ বাই বাই চাফাই নে এইটো পোক থাকি যাব চ' এতিয়া চাফাই মোৰ লাইটটোকে জ্বলাইছোঁ বে সেই অঁ য়েছ ঠিক আছে দিয়া চ' চাফাই কাম
মাই কি ওলাইলে মই আপোনালোকক কৈছিলোঁ যে মই কি কৈছিলোঁ বাদ দিয়ক কৈছিলে হা কি হ'ল না জেগা নাপাওঁ ন কি কৈছিলোঁ কি কৈছিলোঁ মই যে আমি হেল'ৱিন দিনাখন ভূতজনীক খাম এই খাওঁ মানে কৰি আছোঁ মই কি কৈছিলোঁ যে আমি হেল'ৱিন দিনাখন ভূত ম'ম' খাম প্লিজ ভূত নাবিতে মই বাহিৰত কিমান চাফাই কৈছোঁ চাওক ভৰি মেইন এইফালে কেলৈ দিছ প্ৰুফ আছে মোৰ ওচৰত যে মই কিমান ফুটোৱা নাই হয় বেবী তাৰপিছত কি ফাল্টু কৰি ল'ব বাৰু ওলাইছে বেলেগ ডাইৰেকশ্যন নাপাওঁ নি বেয়া দাদা পাব নে ক'ৰবাত লোকক ঘৰ ভাবিলি মই নিজক বচাবলৈ মই এইটো কি চাই গৈ পেলাম চৰি দেই আপোনালোকক ঘৰ ভাগিলোঁ ঐ বেবী মই এফালে কৈছোঁ কৰিছোঁ নাই কৰি অসমীয়া কিবা কথা ক'ব ন চবকে আৰু এতিয়া ডিষ্ট্ৰেক্ট কৰি আছোঁ মোক মই কৈছোঁ যে আজি হৈছে হেল'ৱিন আৰু হেল'ৱিনৰ দিনাখন আমি ভূতজনীক খাম তুমি ভূত ক ম'ম' ভূত ম'ম' সেইটো ৰাতি সেইটো আমি কালি ডিচাইড কৰিছোঁ আৰু কালি আচ্ছা চৰি ইফালে ক'ত পঠিয়াই dinner. Let's start. Mami, miঠা চাটনি নহয় বনোৱা কেইটা ভাল আছে আৰু এয়ে চবৰে কফি আহি গ'ল পিছে মই নাই খোৱা বাৰু মই নাখাওঁ মানে লাষ্ট মই লগতে খাই ন খালি প্লেট খাইছোঁ মই এইটো 5 নম্বৰ আৰু এইফালে দেখিছে চবৰে খাই হৈ গৈছে মই চানটো কালি কাটি দিছোঁ মানে মোৰ কাজিনটোৱে গান বজাই আছে আৰু এইফালে দেখিছে মোৰ নিজা কি কৰিছে পাপাক কালি ডোখৰ দিছে উলিয়াই পিনে যেতিয়া কৈছে মই নাই যে তাৰপৰা গোটেই কাল আকৌ দিছে উলিয়াই বেলেগকৈ আৰু এইফালে মোৰ মাক এটা দিছে চবেই 5টা 6টা এনেকৈ খাইছে আৰু মানে বেছিকৈ নাই আৰু এনেকৈ খাই আমি অলপ ঘৰলৈ লৈ আনিলোঁ আৰু এইফালে বোলে দেখা এইফালে দেখা বোলে মই কফি খাওঁ বোলো খাইছোঁ সঁচাকৈ খাইছোঁ সেয়া দেখাইছে আৰু এয়া আপা মজা হৈছে বোলে খাবলৈ মই চাউণ্ড লগাই দিছোঁ গান বজাই আছে কাৰণে ই বজাই আছে এতিয়াও দেখিছেনে এতিয়া মই কি বুলি ক'ম আৰু সেয়া এনাই খাই হৈ গ'ল ইফালে চবৰে খাই হৈ গৈছে হৈ গ'ল চবৰে এইবাৰ মা বেছি নচব দেখিলোঁ আৰু কিবা সেইটো আমাৰ ঘৰলৈ আকৌ বা চাটনিৰ পেকেট মজা লাগিছে আকৌ এটা টোপনি গৈছে এটা সোমাইছে টোপনি নাই যোৱা আৰু মেখাইছে ভিতৰত বাচন কৈছে আৰু কোন আলহী আহিব এতিয়া আলহী আহিব আছেই দিয়ক এইফালে দেখিছে আমাৰ ঘৰলৈ নিবলৈ কাৰণে পেকিং কৰিছে মানে যিহেতু আমি আজি ম'ম' ডিনাৰ কৰিছিলোঁ পিছফালৰ পৰা জেঠি মাৰিছে যিহেতু আমি ম'ম' ডিনাৰ কৰিছিলোঁ আজি সেইবাবে ম'ম' দম মানে পূৰা ধেৰ বনোৱা হৈছিলে চাটনি ধেৰ আৰু এইফালে মোৰ মাৰ গুণ গাই আছে মানে চাটনিটো আজি খাবলৈ মানে বহুত ভাল হৈছিলে সেইটোকে কৈছে মানে গুণ গাবলৈ নাই কোৱা দেই চৰি আৰু এইফালে দেখিছে আমাৰ ভাইটিলে চাটনি এনেকৈয়ে যাব বোলে আমাৰ মা মানে চাটনিটো বনাইছিলে বহুত ভাল আছিলে খাবলৈ কাৰণে জ্বলাও হয় মিঠাও হয় আৰু মই আৰু এয়া আমি তাই ঘৰলৈ যাব লৈছোঁ এইটো দেখিছেনে এক্সাৰচাইজ কৰিছিলোঁ মই ভিডিঅ' কৰিছিলোঁ পটককৈ ভিলতে ভিডিঅ' গ'ল আৰু এইফালে পাপাই গাড়ী ঘূৰাই আছে আমি যাওঁ ইটো টোপনিয়ে গ'ল ভিতৰত সি মানে বহুত সোনকালে টোপনি যায় কেলৈ মানে আৰু এয়া আমি যাওঁ বেছি দেৰিও হ'ল আৰু ইমান সোনকালে থকা নাইও সেইবাবে আমি সোনকালে গৈ আছোঁ
বাই বাই এপাৰ ঘৰৰ পৰা ওলালোঁ অলপ ঘৰত গৈ লগ পাইছোঁ চলো কিন্তু পিছে এটা কথা হয় ময়ো খোৱা সময়ত কিন্তু দাদাৰ বৰ মনত পৰিছে কাৰণ দাদাক বহুত মিছ কৰিছোঁ আমি চবে কাৰণ সি খায় না ভাল পায় খাই পিনে আৰু আজি মান্য চব বনাইছে যেতিয়া সি নাই ঘৰত আৰু এয়া আমি ঘৰ পাই গ'লোহি সেইজনী আমাৰ কুকুৰজনী চুইটি দেই নামটো আৰু মতা এটা আছে ই লুকাই আছে ক'ৰবাত ভয়তে এতিয়া আমাৰ ঘৰতে থাকে সেইকাৰণে ভাল আৰু এয়া পাপা আমি সোমালোহি ভিতৰত ঘৰ পালোহি জাষ্ট সোমালোহি আৰু এয়া এতিয়া মই দেখাইছিলোঁ পেকিং কৰি আছিলে যে কি হয় এই পাতৰ পাত এয়া বস্তু পাপা ইয়ে কাইলৈ কাৰণে খানা হ'ল খানা গধূলিকৈ খাব লাগিব তেনেহ'লে এড কৰোঁ যদি আপোনাক ভাল লাগিল তেনে চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব চাগে ব্লগটো বহুত সৰুৱে হৈছে ডাঙৰ হৈছে নাজানো আৰু মই চ' যি কি নহওক মই দিৱালী এটা ব্লগ বনালোঁ আপোনাৰ মই ৰংগলী দেখুৱাই নাই অ' মাই গড নাই মই ব্লগটো এন ৰ'ব মেইন বস্তু দেখাব আছে ৱেইট মোৰ মেইন বস্তু দেখাব আছে মোক আজি হেৰ'ইন হয় ৱেইট মোৰ শক্তিমান চাইছে আপোনালোকে অ'কে চ' here we are yay মোক যদি যেনে ইনষ্টাত ফ'ল' কৰে তেওঁলোকে চাগে দেখিছে মোৰ ৰংগলী মই প'ষ্ট দি আছোঁ পূৰা আৰু কি হ'ল মই এনেকুৱা যদি ভিডিঅ'লৈকে মন কৰিব দিবাচ চাই ল'ব মই মি চ' ইয়াতে ব্লগটো তেনেকৈ এণ্ড কৰোঁ যদি ভাল লাগে তেনে চাই দিলে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটোত কমেণ্টছ কেলৈ নিদিয়ে ভাই খুলি লৈছোঁ কমেণ্টছ দি দিব কিবা এটা মোৰ মায়ে কৈ দিছে দেই আৰু তেনেহ'লে আজি ব্লগটো এণ্ড কৰিছোঁ আৰু মই আউটফিটটো কেনেকুৱা লাগিছে ক'ব অঁ মোৰ মায়ে কৈ দিলে মই ক'লোৱেই চ' আজিলৈ ব্লগটো এণ্ড কৰিছোঁ বাই বাই